নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে এটা আচৰিত সংখ্যা। এই সংখ্যাটো যদি আপোনালোকে বাৰে বাৰে দেখা পায় বা আপুনি যদি ব্যৱহাৰ কৰিছে বা আপুনি এই সংখ্যাটোৰ সহায় লৈছে তেনেহলে আপোনাৰ আৰ্থিক অৱস্থাত উন্নতি অহাটো নিশ্চিত। আৰু এই সংখ্যাটো হৈছে এটা চমৎকাৰী সংখ্যা আৰু যিয়ে এই সংখ্যাটো ব্যৱহাৰ কৰিব বা দেখা পাইছে বাৰে বাৰে তেনেহলে আপোনাৰ জীৱনলৈ পৰিৱৰ্তন অহাটো নিশ্চিত। বিশেষকৈ যিসকলে ট্ৰেডিং কৰে বা যিসকলে লটাৰী কিনি থাকে বা জুৱা খেলে বা যিসকলে কেচিনো ইত্যাদি খেল খেলে তেওঁলোকৰ বাবে এই সংখ্যাটোৱে বিশেষভাৱে সহায় কৰে আৰু জীৱনলৈ পৰিৱৰ্তন অনাত সহায় কৰে। যদিহে আপোনালোকে এই সংখ্যাটো নিজে নিজেই কৰবাত দেখা পায় তেনেহলে আপোনাৰ হাতলৈ হঠাতে টকা অহাটো নিশ্চিত। এই সংখ্যাটো যদি আপোনালোকে গাৰ বাওঁ দিশত লিখে সেউজীয়া ৰঙেৰে আনে নেদেখাকে তেনেহলে আপোনাৰ হাতলৈ টকা পইচা আহিবই যিকোনো প্ৰকাৰে। তো আপোনালোকেও এই সংখ্যাটো লিখি ৰাখিব। এই বিশেষ চমৎকাৰী সংখ্যাটো হৈছে 908। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।